Hello everyone, welcome back to my YouTube channel. কি খবৰ আশা কৰোঁ সকলোৱে ভালে নিশ্চয় ময়ো আছোঁ যেনে তেনে আজি আমাৰ বিদ্যালয়ত 21 জুনৰ যোগ দিৱসৰ উপলক্ষে আমাৰ বিদ্যালয়ত কিছুমান যোগৰ ব্যায়াম কৰিব বিদ্যালয়ৰ আচাৰ্য আৰু ছাত্ৰ ছাত্ৰীসকল কিছু মুহূৰ্ত আপোনালোকক দেখাম আপোনালোকে উপভোগ কৰিব ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে ভিডিঅ'টো লাইক এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব যে তেন্তে দেৰিনো কিহৰ বলকচোন আমি উপভোগ কৰোঁ আমাৰ আজি 21 জুনৰ যোগৰ কিছু মুহূৰ্ত প্ৰণালী আচাৰ্য আৰু লগতে প্ৰধান আচাৰ্যৰ সহযোগত সকলো আচাৰ্য আৰু ছাত্ৰ ছাত্ৰীসকলক আজি যোগৰ কিছু কৰ্মশালা হিচাপে আজি উদযাপন কৰিছে সকলোৱে কৰিছে যোগ আৰু চাই থাকক শেষলৈকে গতিকে আমি তলৰ পিনৰ পৰা আৰম্ভ কৰিম প্ৰথম কৰিম আমি ভৰিৰ ব্যায়াম পাচনি সন্ধি এতিয়া আপোনালোকৰ সুবিধাৰ্থে ছাত্ৰী দুগৰাকীয়ে দেখাই দিব প্ৰথম চাই ল'ব সকলোৱে তাৰপিছত সকলোৱে কৰিব পাচনি সন্ধি প্ৰকাৰ 1 প্ৰথম ভৰিৰ আঙুলিৰ ওপৰত থিয় হ'ব গেৰুৱাটো দাঙি দিব এনেকৈ 5 বাৰ কৰিব ভৰিৰ আঙুলিৰ ওপৰত থিয় হ'ব গেৰুৱাটো দাঙি দিব আকৌ গেৰুৱাটো পেলাই দিব 5 বাৰ কৰিব এতিয়া আমি গেৰুৱাৰ ওপৰত জোৰ দি আঙুলিকেইটা দাঙিম পুনৰ 5 বাৰ কৰিব গেৰুৱাৰ ওপৰত জোৰ দি আঙুলিকেইটা উঠাব 1 2 3 4 5 কঁকালত ধৰি ল'ব সকলোৱে বাওঁ ভৰিত জোৰ দি সোঁ ভৰিখন উঠাব ভৰিৰ পতা এবাৰ তললৈ এবাৰ ওপৰলৈ 5 বাৰ পুনৰ সিখন ভৰিৰে কৰক পুনৰ আগৰ স্থিতি এতিয়া আকৌ বাওঁ ভৰিত জোৰ দি সোঁ ভৰিখন উঠাই ভৰিৰ কাটাৰ দিশত 5 বাৰ ঘূৰাব পুনৰ ভৰিৰ কাটাৰ বিপৰীত দিশত 5 বাৰ একেবাৰে লেটকে আহিছে দেই সেইকাৰণে শেষত দুবাৰ কৰিলেই হ'ল সকলোৱে 1 2 3 4 পুনৰ 1 2 3 4 এবাৰ বাওঁ ভৰিত জোৰ দি সোঁ ভৰিখন 18 সেন্টিমিটাৰ মান আগলৈ যাব চাই ল'ব 1 সোঁ ভৰিৰ আঁঠুত ভাঁজ ল'ব বাওঁ ভৰিটো চিধা হৈ থাকিব 2 3 কোন হ'ব 4 আগৰ স্থিতিলৈ আহিব এনেকৈ অনুৰূপভাৱে ইখন ভৰিৰে কৰিব আৰম্ভ কৰিব 1 আঁঠুত ভাঁজ দিয়ক 2 পিছৰ ভৰিখন চিধা হৈ থাকিব 3 পিছ হওক 4 আগৰ স্থিতি অনুৰূপভাৱে ইখন ভৰিৰে কৰক 1 2 3
পোন থাকিব, পিছৰখনৰ আঁঠুটো ভাঙিব। দ আগৰখন পোন হৈ থাকিব, পিছৰখন ভাঙিব। 3 চিধা হওক, 4 পুনৰ আগৰ স্থিতি। 3 4 5 6 সেই হ'ব আমাৰ কেইটামান নগ'লো চাগে। एक दो three times. एक